Hey, hello everyone, namaskar and welcome back to my YouTube channel. So আপোনালোকে জানে লকডাউনটো বঢ়াই দিছে আৰু আপোনালোকে ঘৰত বৰ হৈ আছে গতিকে ঘৰত বৰ হৈ থাকি কি কৰিব সেইকাৰণে মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে কেইখনমান ভাল ভাল পাঁচখন ৱেব ছিৰিজৰ নাম আৰু সেইকেইখন আপোনালোকে চালে খুবেই ভাল পাব আৰু সেই ৱেব ছিৰিজ কেইখন কি আপোনালোকে ভিডিঅ'টো চাই থাকক চালে গম পাব সো আমাৰ কাউণ্টডাউন লিষ্টৰ নম্বৰ 5ত আছে ওকে নম্বৰ 5 ভোকাল এই ৱেব ছিৰিজখন MX প্লেয়াৰত ৰিলিজ কৰা হৈছে আৰু এইটো মানে সঁচা ঘটনাৰ ওপৰত আধাৰিত বুলি কোৱা হৈছে আৰু এই মানে ইয়াৰ ভোকালৰ ষ্টৰিটো হৈছে অলপমান এনেকুৱা ধৰণৰ ইউপিৰ এখন গাঁও মুজাফৰনগৰ নামৰ এখন গাঁও তাত মানে দুটা গেঙৰ উৎপাদত তাত ক্ৰাইম ৰেটটো বহুত বাঢ়ি যায় আৰু সেইকাৰণে তাত এজন IPS বিষয়া নিয়োগ কৰা হয় মানে এজন পুলিচ অফিচাৰ নিয়োগ কৰা হয় আৰু সেই পুলিচ অফিচাৰজনে সেই গেংটো কেনেদৰে মানে খতম কৰিব পাৰে আৰু তাৰ ক্ৰাইম ৰেটবিলাক কেনেকৈ কমাব পাৰে সেই এই ৱেব ছিৰিজটোত দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু সেই পুলিচ অফিচাৰজনে সেই গেং দুটাৰ উৎপাতটো শেষ কৰিব পাৰে নে নোৱাৰে সেইটো আপোনালোকে ৱেব ছিৰিজখন চালে গম পাব यहाँ पे सिर्फ 2 गैंगस्टर राज चलता है पूरब में मोहम्मद शौकीन खान का और पश्चिम में चिंटू डेड़ा और पिंटू डेड़ा ना ने अजी उसकी ऑटोमेटिक हमारे 303 से तेज निकली लेकिन अब इसी 303 से मैं मुजफ्फरनगर का क्राइम खत्म करूंगा আৰু এইখন এখন বহুতে ইন্টাৰেষ্টিং ৱেব ছিৰিজ আৰু যিসকলে ক্ৰাইমৰ ওপৰত বা ছিৰিজ চাই ভাল পায় তেওঁলোকৰ কাৰণে এইখন এখন বেষ্ট ৱেব ছিৰিজ আৰু আপোনালোকে এইখন চাব পাৰে আৰু আপোনালোকে মিৰ্জাপুৰ চাইছে যদি তেতিয়াহ'লে আপোনালোকে ভোকালখনো চাওক আৰু মিৰ্জাপুৰৰ নিচিনা অলপমান একে চ' আপোনালোকে মিৰ্জাপুৰ চাইছে যদি ভোকালখন চাই আৰু ভাল পাব চ' মিৰ্জাপুৰৰ নিচিনাই গতিকে আপোনালোকে এইখনো চাওক ওকে নম্বৰ 4ত আছে দ্য ফৰগটেন আৰ্মি আজাদী কে লিয়ে आजाद हिंद फौज में भर्ती होने के लिए किसी जाति किसी नस्ल लड़ाकू जनाना मर्दाना बकवास की कोई जरूरत नहीं जरूरत है कि वो एक हिंदुस्तानी है और अपने मुल्क के लिए लड़ने के लिए पूरी तरह से तैयार है দ্য ফৰগটেন আৰ্মি আজাদী কে লিয়ে ইয়াত কৈছে ফৰগটেন আৰ্মি মানে যাক বৰ্তমান মানে পাহৰি পেলোৱা হৈছে কিন্তু সেই সৈনিকসকলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীবিলাকৰ লগ হৈ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া হৈছিল কিয় যুদ্ধ কৰিবলগীয়া হৈছিল আৰু তেওঁলোকে যুদ্ধত কি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল সেইখিনি এই ৱেব ছিৰিজটো ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰা হৈছে ইয়াত দুটা টাইমলাইন দেখুৱাইছে এটা 1943 টাইমলাইন দেখুৱাইছে য'ত মানে দ্বিতীয় বিশ্বযুদ্ধ আৰু আজাদ হিন্দ ফৌজৰ কাহিনী দেখুৱাইছে আৰু এটা 1996ৰ এটা কাহিনী দেখুৱাইছে য'ত মানে সৈনিকজনৰ বুঢ়া কালৰ দৃশ্য এটা দেখুওৱা হৈছে আৰু সেইটো বাৰু দ্বিতীয় সেই টাইমলাইনটো ইমান বেছি ইণ্টাৰেষ্টিং নহয় কিন্তু প্ৰথমখিনি বহুতেই ইণ্টাৰেষ্টিং আৰু ৱেব ছিৰিজখনৰ মাজে মাজে মানে 1943 মানে অৰিজিনেল ক্লিপ কিছুমান দেখুওৱা হৈছে যাৰ ফলত ৱেব ছিৰিজখন চাবলৈ আৰু বেছি ভাল লগা হৈছে আৰু মেইন এক্টৰবিলাকৰ এক্টিঙে একদম মানে ৱেব ছিৰিজখন চাবলৈ বহুতেই ইণ্টাৰেষ্টিং কৰি তোলে আৰু एक दिन हिंदुस्तान हमारी इस कुर्बानी को याद रखेगा शायद समझ नहीं पाएगा पर याद जरूर करेगा আৰু এই ৱেব ছিৰিজখন চালে তাত এটা গান আছে সেই গানটো শুনিলে মানে আপোনালোকৰ একেবাৰে দেশভক্তি জাগি আহিব আৰু গানটো বুলি নহয় গোটেই ৱেব ছিৰিজখন চালে দেশভক্তি জাগিব আৰু আপোনালোকে ৱেব ছিৰিজখন চালে গম পাব কেনেকুৱা লাগে এইখন এখন বহুতেই ভাল লগা ৱেব ছিৰিজ মানে ৱাৰ মুভিৰ ওপৰত মানে যেনেকুৱা চিনেমা বনায় এইখন এখন দ্য ফৰগটেন আৰ্মি ডকুমেণ্টাৰী বনোৱা হৈছে চ' বহুতেই ভাল লাগিছে আৰু আপোনালোকে এইখন চাব পাৰে ওকে নম্বৰ 3 আছে অসুৰ এইখন এখন বহুতেই ইণ্টাৰেষ্টিং ৱেব ছিৰিজ আৰু যিসকলে ক্ৰাইম থ্ৰিলাৰ ৱেব ছিৰিজ চাই ভাল পায় তেওঁলোকৰ কাৰণে বহুতেই ভাল ৱেব ছিৰিজ এইখন এই ৱেব ছিৰিজখন চিৰিয়েল কিলিং এক্টিভিটিৰ ওপৰত আধাৰিত যিসকলে ক্ৰাইম থ্ৰিলাৰ ৱেব ছিৰিজ চাই ভাল পায় তেওঁলোকৰ কাৰণে এখন বহুতেই ভাল ৱেব ছিৰিজ আৰু ইয়াত এজন চিৰিয়েল কিলাৰে হিন্দু মাইথলজি ইউজ কৰি এটাৰ পিছত এটা হত্যাকাণ্ড সংঘটিত কৰি থাকে আৰু ইয়াত CBI অফিচাৰৰ মেইন ৰোলত দেখা গৈছে অৰ্ষদ বাৰ্চি আৰু তাৰ নাম কি আছিল বৰুণ সোবতি
আৰু এওঁলোকে সেই চিৰিয়েল কিলিং এক্টিভিটিবিলাক ৰখাব পাৰে নে নোৱাৰে সেইটো এই ৱেব ছিৰিজখনত দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু সেই কিলাৰজনে কেনেদৰে হিন্দু মাইথলজি ব্যৱহাৰ কৰি এটাৰ পিছত এটা হত্যাকাণ্ড সংঘটিত কৰে আপোনালোকে ৱেব ছিৰিজটো চালে গম পাব আৰু CBI অফিচাৰ কেইজনে কেনেদৰে এই হত্যাকাণ্ডবিলাক ৰখাবলৈ চেষ্টা কৰে আৰু তেওঁলোকে সফল হয় নে নহয় সেইটো আপোনালোকে ৱেব ছিৰিজটো চালে গম পাব এই ৱেব ছিৰিজটো এটা বহুতেই ইণ্টাৰেষ্টিং ৱেব ছিৰিজ আৰু আপোনালোকে এইটো নিশ্চয় চাওক আৰু নম্বৰ 2ত আছে স্পেচিয়েল অপছ এইখন এখন বহুতেই বঢ়িয়া ৱেব ছিৰিজ আৰু যিসকলে চিক্ৰেট ছাৰ্ভিচ বা ডিটেক্টিভ মুভি চাই ভাল পায় তেওঁলোকৰ কাৰণে এইখন বহুতেই বঢ়িয়া ৱেব ছিৰিজ আৰু আপোনালোকে এইখন চাই নিশ্চয় ভাল পাব আৰু ইয়াৰ ষ্টৰী আৰম্ভ হয় মানে 2001 পাৰ্লিয়ামেণ্ট এটেকৰ পৰা It's a complete intelligence failure. Parliament House पे अटैक दिल्ली में घुस के 5 आतंकवादियों को सर वहाँ 5 नहीं 6 आतंकवादी थे वो 5 किसी छठे आदमी के इंस्ट्रक्शंस पे ऑपरेट कर रहे थे और मेरा मानना है कि छठा आदमी कोई आम हैंडलर नहीं बल्कि उनका लीडर भी था आप कौन? सर हिम्मत सिंह सीनियर एनालिस्ट एंड लॉजिस्टिक्स हेड RNAW तो ये छठा आतंकवादी कहाँ गया? हम उसे ढूंढ रहे हैं सर 19 साल के बाद भी तुम उस छठे आदमी की तलाश में गवर्नमेंट के सीक्रेट सर्विस फंड्स इस्तेमाल किए जा रहे हैं আৰু তাত কোনে এটেক কৰাইছিল 2001 পাৰ্লিয়ামেণ্ট এটেক আৰু 26/11 আৰু সেনেকৈ কেইখনমান ইণ্ডিয়াত এটেক কৰাইছিল আৰু যোন মেইন টেৰৰিষ্ট ইকলাক খান আৰু সেই টেৰৰিষ্টজনক ধৰিবৰ কাৰণে এজন ৰ অফিচাৰে তেওঁৰ স্পেচিয়েল 5জন এজেণ্টক বিশ্বৰ বিভিন্ন ঠাইত থৈ দিয়ে আৰু সেই এজেণ্টবিলাকে কেনেদৰে কাম কৰে কেনেদৰে মানে টেৰৰিষ্টৰ পিছা কৰি মানে ৰহস্য উদ্ঘাটন কৰে আৰু তেওঁলোকে শেষত মেইন টেৰৰিষ্ট ইকলাক খানক ধৰিবলৈ সক্ষম হয় নে নহয় সেইটোৱে এই ৱেব ছিৰিজটোত দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু আপোনালোকে ইয়াৰ এণ্ডিংখিনি চালে খুবেই মানে শ্বক হৈ যাব মানে কি হৈ আছিল ক'ৰ পৰা ষ্টৰিটো যায় কি হৈ যায় আৰু সেইখিনি ইয়াত দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু তেওঁলোকে ধৰিবলৈ সফল হয় নে নহয় সেইখিনি আপোনালোকে ৱেব ছিৰিজটো চালে গম পাব আৰু মানে এজেণ্টবিলাকে কি পৰিস্থিতিত পৰি কি কাম কৰিবলগীয়া হয় সেইবিলাকো ভালদৰে ইয়াত দেখুৱাইছে আৰু তেওঁলোকে নিজৰ মানে জীৱনৰ কথা চিন্তা নকৰি দেশৰ কাৰণে কেনেদৰে নিজৰ প্ৰাণ আহুতি দিয়ে আৰু সেইখিনিও ইয়াত ভালদৰে দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু ইয়াত এজেণ্ট KK মেনন এজ হিম্মত সিং তেওঁৰ এক্টিং খুবেই ভাল হৈছে আৰু তেওঁৰ এক্টিঙৰ কাৰণে মানে ৱেব ছিৰিজটো আৰু বহুত ইণ্টাৰেষ্টিং হৈ উঠে আৰু তেওঁ বুলি নহয় তেওঁ ছাপৰ্টিং কাষ্টবিলাকে ভাল এক্টিং কৰিছে আৰু সেইকাৰণে ৱেব ছিৰিজটো চাবলৈ বেছি ভাল হৈ উঠিছে নম্বৰ 1ত আছে ক্ৰিমিনেল জাষ্টিচ আৰু এইখন মোৰ ওৱান অফ মাই ফেভৰেট ৱেব ছিৰিজ আৰু এইখন বহুতেই ভাল লাগে এই ৱেব ছিৰিজখন চাই ইয়াৰ ষ্টৰিটো হৈছে বিক্ৰান্ত মাঝি এজ আদিত্য শৰ্মা এজন মানে নিৰ্দোষী যুৱকে এটা কেছত ফচি কেনেদৰে জেইল খাবলগীয়া হয় আৰু সি জেইলত কি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় সেইখিনি এই ৱেব ছিৰিজটোত ধুনীয়াকৈ দেখাইছে पूरा फायदा होता है अरेस्ट है इस बच्चे का कोई पास्ट क्राइम रिकॉर्ड नहीं है सर काफी शरीफ परिवार से बिलोंग करता है क्या हुआ कब हुआ ये सब मुझे याद नहीं আৰু ইয়াত মানে জেলৰ ভিতৰৰ এটা ষ্টৰি ভালদৰে দেখুওৱা হৈছে জেলৰ ভিতৰত কি হয় বা মানে কেনেকুৱা ধৰণৰ জেলৰ ভিতৰত সেই নিৰ্দোষী ল'ৰাজনে কেনেদৰে জেলৰ ভিতৰত নিজকে সুৰক্ষিত ৰাখে বা কেনেদৰে মানে নিজকে বচাই ৰাখে সেইখিনি এই ৱেব ছিৰিজটোত ভালদৰে দেখাইছে মানে আৰু পংকজ ত্ৰিপাঠী মেইন উকিলৰ ৰোলত আছে আৰু পংকজ ত্ৰিপাঠী সেই ল'ৰাজনক জাষ্টিচ দিব পাৰে নে নাই সেইখিনি এই ৱেব ছিৰিজটোত ভালদৰে দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু ল'ৰাজনে কিয় মিছা এটা কেছত জেল খাবলগীয়া হয় আৰু সেই ল'ৰাজনে সঁচাই দোষ কৰিছিল নে নাই সেইটো আপোনালোকে এণ্ডিঙত গম পাব ये लड़का या तो बहुत ही चालाक है या एकदम बेवकूफ আৰু পংকজ ত্ৰিপাঠী জেকি ষ্ট্ৰপৰ ৰোল আছে জেলৰ ভিতৰত জেকি ষ্ট্ৰপে জেলৰ ভিতৰত ল'ৰাজনক মানে কেনেদৰে কি কৰে সেইখিনিও ইয়াত ভালদৰে দেখুওৱা হৈছে জেকি ষ্ট্ৰপ পংকজ ত্ৰিপাঠী অনুপ্ৰিয়া গোয়েংকা আৰু বিক্ৰান্ত মাঝি এওঁলোকৰ এক্টিঙে এই ৱেব ছিৰিজখন খুবেই ইণ্টাৰেষ্টিং কৰি তুলিছে আৰু এইখন আপোনালোকে নিশ্চয় চালে খুবেই ভাল পাব এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক আৰু লগৰ লগত শ্বেয়াৰ কৰক আৰু যদি আপোনালোকক এনেকুৱা আৰু কিছুমান চিনেমা বা ৱেব ছিৰিজৰ নাম লাগে মোক তলত কমেণ্ট কৰক মই আকৌ নেক্সট ভিডিঅ'ত এনেকুৱা ধৰণৰ কিবা লৈ আনিবলৈ চেষ্টা কৰিম আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে টিল দেন বাই টেক কেয়াৰ হেভ এ নাইস ডে चेहरा